Hi, hello, welcome to my YouTube channel. আৰু সকলোকে গুড মৰ্নিং। আমি গৈ আছো বৰ্তমান দেৰগাঁও, মানে দেৰগাঁও কেলে গৈছো গম পাব বাৰু। আমি ঘৰৰ পৰা ওলাইছিলো প্ৰায় 9টা মান বজাতে। তাৰ পাওঁতে আমি বাজিছে 7টা আৰু বাটতে মানে ৰখি গৈছো আৰু কি ক'লে যে ফটোখন মাৰি দিব লাগে আপুনি জেগাত ৰখিলোগে আমি। বাটত আহি পিনে আপোনাৰ এইজনে দেখিছেনে বাটত ধুনীয়াকৈ ৰখি দিছে ফটোখন মাৰিবৰ কাৰণে। আৰু আমি এতিয়া উত্তম দাখলৈ যাবলৈ দেৰি হৈছে কাৰণ আমাৰ ইতিমধ্যে 11টা বাজিলে। তো গৈ যাওঁ আৰু উত্তম দাখৰ পাই গ'লোহি, কিন্তু কাৰণ সিহঁতৰ ঘৰত পাওঁতে মানে তেওঁলোকৰ ঘৰত পাওঁতে আমি ভিতৰটো পৰা নহ'ল। বৰ্তমান ৰিচাৰ্জ কৰিছোঁ আৰু উত্তম দাখত পালোগৈ। উত্তম দাখত ধুনীয়াকৈ চাহ তাহ খাই কৰি দিলে, বৌয়ে চাহ দিলে। আৰু এইফালে লেফ্ট ছাইডে বৌ বহি আছে আৰু এজনে আমাৰ উত্তম দা, এজনে আমাৰ গোটেই ভিডিঅ'বিলাকৰ কামবিলাক কৰে। তো তেওঁলোকত মানে বেক কৰিছে আৰু তেওঁলোকৰ কোনোবা ঘৰৰ ওচৰত কোনোবা আহিব। আমি এতিয়া উত্তম দাৰ ঘৰৰ পৰা ধুনীয়াকৈ চাহ তাহ খাই কৰি ওলাই আহিলোঁ আৰু উত্তম দাৰ মানে একচুৱেলি কি ভিডিঅ'টো কৰিবলৈ পাহৰি গৈছিলোঁ, কিন্তু এতিয়া আমি গৈ আছোঁ ধুনীয়া জেগা এখনলৈ গৈছোঁ, দেখাইছোঁ বাৰু গোটেইটো। আৰু আমি মানে বেলেগকৈ ভিডিঅ' কৰিবলৈ নহ'লেই, কাৰণ মই আপোনাৰ এইফালে মোবাইলৰ গান লগাই ধৰি দিবলগীয়া হ'ল। মানে আমাৰ গানৰ এটা শ্বুটিং আছিলে, গানটো শ্বুটিঙৰ কাৰণে আহিছিলোঁ আৰু আমি আহিছিলোঁ বাদলিৰ পৰা দেৰগাঁও। তো দেৰগাঁৱৰ পৰা আমি উভতোতে প্ৰায় ৰাতি আপোনাৰ 6:10 আমি ঘৰলৈ আহিছোঁ আৰু গোটেইখন আন্ধাৰ, তাতে ঠাণ্ডা কুঁৱলী, একো দেখি নাপায়। লাইটটো আপোনাৰ দেখিছেনে? মোক নিবলৈ মানুহ পাই গ'লি আৰু এতিয়া যাবগৈ মানে ঘৰলৈ, গোলাঘাট যাবগৈ আকৌ ৰিটাৰ্ণ কৰি। এইটো কাৰ চোলা নিছা? এইটো মোৰ চোলা, ভালকৈ লৈ আহিবা দেই। আৰু কোলা চোলাটো দিয়া। এই ফটোৱা মোৰ নাই বে চাৰ্ট পিন্ধিবলৈ। এইটো ঘূৰিলে যাব, ইও যাবগৈ এতিয়া, ইও যাবগৈ, মই এইফালে ঘৰলৈ সোমাই যামগৈ। তো ব্লগটো ইমানতে শেষ কৰিছোঁ আৰু আজি আমাৰ শ্বুটিং আছিলে, সেইটো কাৰণে সৰু বক্স এটা লৈ গৈছিলোঁ। তো বাই বাই।